ভগৱানে নকৰক কেতিয়াবা যদি আপোনাৰ কোনোবা আপোনজনক হস্পিটেলত এডমিট কৰিবলগীয়া হয় আৰু ডক্টৰজনে যদি আহি আপোনাক কয় যে অতি সোনকালে O পজিটিভ ব্লাড গ্ৰুপ লাগিব নহলে আমি পেচেণ্টক বচাব নোৱাৰিম তেনেকুৱা এটা সিচুৱেচনত আপুনি কতো ব্লাড বিচাৰি ঘূৰি ফুৰিব নালাগে বা হাবাতুৰি খাব নালাগে জাস্ট friends2support.org এই ওয়েবসাইটটোত যাব ইয়াত আপুনি friends to support সার্চ কৰিব প্ৰথম ওয়েবসাইটটো আহিব তাত ক্লিক কৰিব ইয়াত আপোনাক ব্লাড গ্ৰুপ সিলেক্ট কৰিব দিব ব্লাড গ্ৰুপটো সিলেক্ট কৰি ল'ব সেকেন্ড আপোনাৰ কান্ট্ৰি সিলেক্ট কৰিব দিব কান্ট্ৰি সিলেক্ট কৰি ল'ব পাছত আপোনাৰ ষ্টেট সিলেক্ট কৰিব দিব ষ্টেটটো সিলেক্ট কৰি ল'ব তাৰ পাছত ডিস্ট্ৰিক্ট সিলেক্ট কৰি ল'ব তাৰ পাছত সিটি সিলেক্ট কৰিব দিব সিটি সিলেক্ট কৰি ল'ব তাৰ পাছত সাৰ্চত ক্লিক কৰি দিব লগে লগে আপোনাৰ ইয়াত এখন পেজ খোল খাব ইয়াত আপোনাৰ এফালে ডনাৰজনৰ নাম থাকিব এফালে আপোনাৰ ব্লাডটো এভেইলেবল আছে না নাই হেতু দেখুৱাব আৰু তাৰ লগতে ডনাৰজনৰ আপোনাৰ মোবাইল নম্বৰ থাকিব এই মোবাইল নম্বৰত ফোন কৰি আপুনি ব্লাডটো এৰেঞ্জ কৰি ল'ব পাৰে আৰু যদি কিবা মানুহজনৰ নাম মিস্টেক আছে ইয়াত